হাই বন্ধুসকল, আকৌ এবাৰ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম। এইজনী বহুত কথা কয়, ধুনু কোৱাচোন। কোৱা নামটো কোৱা। আৰু আৰু তো এয়া দুটা টাবত মই মানি প্লাণ্ট লগাইছিলোঁ। তো এনেকৈ চাটাই বেৰখনত উঠাই দিছোঁ মই। দুৱাৰ মুখখনৰ চাটাই বেৰত তো এনেকৈ বগাই গৈছে। টিভি চাউণ্ডটো কমোৱাচোন। তো এয়া সিহঁতে বহি টিভি চাই আছে এনেকৈ। এইজনী মা আলহী, ভাগিনীজনী, আৰু লগতে এইজনী আমাৰ দুষ্ট ছোৱালী। অঁ নহয়, দুষ্ট ছোৱালী। কি ছোৱালী কৈ দিয়া? ভাল ছোৱালী। আমাৰ মেকুৰীকেইটা টিকলা টিকলা। টিকলাই এয়া দেখিছে, একদম মানে শান্তি নাই তাইৰ পৰা। এয়া মেকুৰী পোৱালি এনেকৈ লৈ থাকে, এয়া দেখিছে। থৈ দিয়া। আপোনালোকক আমাৰ ঘৰৰ আগফালখন অকণমান দেখুৱাইছোঁ। চব আমাৰ ঘৰত মুঠতে চাৰিওফালে একে সেউজীয়া পৰিৱেশ। কাপোৰ এনেকৈ ৰ'দত মেলি আছে, গোটেইখন একে সেউজীয়া। চাওক, গৰম ইমানেই ৰ'দ, তথাপি আমাৰ এই গছ গছনি থকাৰ কাৰণে বহুতখিনিয়ে মানে শান্তি আৰু গোটেই সেউজীয়া দেখিছে। মই এফালে যাওঁ, আপোনালোকক দেখুৱাওঁ। এয়া এনেকৈ মই জংঘলৰ মাজে মাজে গৈ আছোঁ। আপোনালোকে গেছ কৰকচোন মই ক'ত গৈ আছোঁ। গৈ আছোঁ, এনেকৈ ৰাস্তা আছে, ৰাস্তা এনেকৈ গৈ তো এইয়া পাতিত চাউল ধোৱা পানী দেখিছেনে? তো আপোনালোকে নিশ্চয় গম পালে মই ক'ত আহিছোঁ। তো আমাৰ এটা ল'ৰা এটা আছে। কোনটো ল'ৰা আপোনালোকক দেখুৱাইছে? এইটো আমাৰ ল'ৰা, দেখিছেনে? এইটো মোৰ ল'ৰাটো। এইটো সিকে মই অহা দেখি পেলাই সি ঘৰলৈ যাবলৈ লাগে, দেখিছে? সি ঘৰলৈ যায়, মানে তাক নিম বুলি ভাবিছে মই। এয়া চাবচোন, তাক মই কৈছোঁ মানে, ও ল'ৰা এইফালে চা, আমাৰ গাইজক মুখখন দেখুৱাই এনেকৈ কৈ আছিলোঁ। তো সি চাই দিছে। গোটেই সেউজীয়াখন একে ঠাণ্ডা এইকণত। সেইকাৰণে মই অকণ সময় ল'ৰাটোৰ ওচৰতে ৰখি দিছোঁ, ছাগলীটোৰ ওচৰত অকণমান ৰখি দিছোঁ। অকণমান চাই লৈছোঁ, লৰাই মেলি দিলোঁ। তো এতিয়া যাওঁ। গোটেই সেউজীয়া দেখিছেনে? এনেকৈ যাওঁগৈ আৰু। তো মই তাক পানী চানী দিলোঁ, লৰাই মেলি দিলোঁ। মই আকৌ ওলাই দিছোঁ। জংঘল, ভয়ো লাগে, সাপ চাপ পৰি থাকে বুলি। ৰাস্তা পাই গ'লোঁ। তো এয়া পাইপটো এনেকৈ থৈ দিছে আমাৰ দীঘলকৈ, টেপটো বাহিৰত আছে, যিহেতু গাড়ী চাড়ী দিব লগা হ'লে সুবিধা হয়। এইটো আমাৰ ৰাস্তাটো চাওক, দুই চাইডে একে গছ গছনি জংঘল দেখিছে, ছাঁ পৰি থাকে। এইটো গৰমত ভালো লাগে। আপোনালোকক চাগে দেখি ভাল লাগি গৈছে। এফালখন এইকণ এয়া দেখিছে, গোটেই সেউজীয়া। এতিয়া মই ঘৰৰ ভিতৰলৈ যাওঁ। আমাৰ চাবলৈ মেকুৰীকেইটা এয়া এনেকৈয়ে পৰি থাকিব আৰু পকাত, ভিতৰতো এনেকৈ ফেনৰ তলত।
আমাৰ জন্তু ঢেৰ, মেকুৰী, ছাগলী, মুৰ্গী চব। এয়া টিকলা টিকলা দুটা, বেছি দিন হোৱাই নাই পোৱালিকেইটা খোৱা। এইটো এটা বগা বৰ মৰম লগা দেখিছে, এই এনেকৈ পৰি আছে আৰু। তো আপোনাক এটা বস্তু দেখুৱাম আপোনালোকক, এইটো চাওক, এইটো কিহেৰে বনাইছোঁ ক'বচোন আপোনালোকে। দেখিছে, আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে, যদি ভাল পাইছে তেনেহ'লে লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি থ'ব, যাতে মই আগলৈ যি নতুন ভিডিঅ' নিওঁ আপোনালোকৰ ওচৰত পোনপ্ৰথমতে পায়। মোৰ ভিডিঅ'ত বিশেষ একো নাছিল বাৰু আজি, তথাপিও আপোনালোকক মোৰ ঘৰৰ ওচৰে পাঁজৰে সেউজ পৰিৱেশখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। যিহেতু ইমান গৰম পৰিছে, সকলোকেও গছ গছনি ৰুব। গছ গছনি ৰুলে বহুত পৰিমাণে গৰমৰ প্ৰভাৱটো ইমান এটা নপৰেগৈ। তো আজি মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ।